নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছামিজ হেল্পাৰলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিছে গুৰুত্বপূৰ্ণ খবৰ। ঘোষণা কৰা হৈছে BSc এণ্ড BCom ফাইনেল ছেমিষ্টাৰ এক্সামৰ ৰুটিন। হয় বন্ধুসকল, ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা প্ৰকাশ পাইছে BA, BSc আৰু BCoমৰ 6th ছেমিষ্টাৰ অৰ্থাৎ ফাইনেল ছেমিষ্টাৰ পৰীক্ষাৰ প্ৰগ্ৰেম। গতিকে বলক বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ BA, BSc 6th ছেমিষ্টাৰ এক্সামিনেশ্যন 2020 এক্সামিনেশ্যন শিডিউল। বন্ধুসকল, ইয়াত যিখিনি ষ্টুডেণ্টৰ 50 মাৰ্কৰ এবভ পেপাৰৰ এক্সাম হয় সেইখিনি 3 hours 3 ঘণ্টাৰ এক্সাম হ'ব আৰু মৰ্ণিং 9 AM to 12লৈকে হ'ব, অৰ্থাৎ ৰাতিপুৱা 9 বজাৰ পৰা 12 বজালৈকে এক্সাম হ'ব আগবেলাৰ, আৰু পাছবেলা হ'ব 1:30 পৰা 4:30লৈকে। আৰু যিখিনি 50 মাৰ্কৰ পেপাৰ হয় অৰ্থাৎ 50 মাৰ্কৰ ওপৰৰ নহয় সেইখিনি 2 ঘণ্টা সময় দিয়া হ'ব, আৰু আগবেলা অৰ্থাৎ মৰ্ণিং 9টা বজাৰ পৰা 11টা বজাৰ পৰ্যন্ত হ'ব, আৰু পাছবেলা 1:30 বজাৰ পৰা 3:30 বজালৈকে হ'ব। গতিকে বন্ধুসকল, আপোনালোকে দেখিছে 22 ছেপ্টেম্বৰৰ পৰা পৰীক্ষা আৰম্ভ হ'ব। 22 ছেপ্টেম্বৰ, 23, 24, 25, তাৰপৰা 26, 27 তাৰিখে নাই, আৰু 28, 29, 30 তাৰিখলৈকে আছে। তাৰপৰা এইফালে 1 অক্টোবৰৰ পৰা আৰম্ভ কৰি 1 অক্টোবৰ তাৰিখে আছে, 2 অক্টোবৰ তাৰিখে নাই, আৰু 3, 5, 6, 7, 8, 10, 9টো ঠিকেই আছিল, 9, 10, 12, 13 এনেকৈ 15 তাৰিখলৈকে 15 অক্টোবৰলৈকে এক্সাম হ'ব। আৰু এইখন নটিচ হৈছে BA আৰু BSc 6th ছেমিষ্টাৰৰ হয়, আৰু যিখিনি ষ্টুডেণ্ট BCoমৰ ফাইনেল ছেমিষ্টাৰৰ হয় সেইখিনি তলত দিয়া আছে। বন্ধুসকল, এইখন হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ BCoমৰ 6th ছেমিষ্টাৰ এক্সামিনেশ্যন শিডিউল হয়। চ' বন্ধুসকলে দেখিছে যিখিনি ষ্টুডেণ্ট BCoমৰ হয় সেইখিনি ছেপ্টেম্বৰ 24 তাৰিখৰ পৰা আৰম্ভ হ'ব, আৰু ছেপ্টেম্বৰ 28 তাৰিখে আছে, আৰু 1 তাৰিখে আৰু 5 তাৰিখে আছে। গতিকে বন্ধুসকল, এয়াই আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা প্ৰকাশ পোৱা ফাইনেল ছেমিষ্টাৰ এক্সাম শিডিউল। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টটো কৰিবই। আৰু যদিহে মোৰ চেনেলত নতুন হয় তেন্তে আপুনি এনেবোৰ খবৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।